Hey there. Subscribe to my channel. And also press this bell icon. So you never miss any new নমস্কাৰ বন্ধুসকল মই দীপাংকৰ আৰু আপোনালোকে চাই আছে বিজি ইডিট সো গাইস আজি আমি কথা পাতিম লাইটৰুম এপ্লিকেশনত কেনেদৰে ফটো এডিট কৰিব পাৰিব আপোনালোকৰ এন্ড্ৰইড মোবাইলত সো গাইস এনেকুৱা ধৰণৰ ফটো এডিট কৰিবলৈ আপোনালোকক লাইটৰুম এপ্লিকেশনৰ দৰকাৰ হ'ব যদিহে আপোনালোকৰ মোবাইলত এই লাইটৰুম এপ্লিকেশনটো ইনষ্টল কৰা নাই তেনেহলে মোৰ ডেসক্ৰিপচনত যাব তাতে মই আপোনালোকক ডাউনলোডৰ লিংক দি দিম আপোনালোকে তাতে গৈ ডাউনলোড কৰি ল'ব সো গাইস বলক তেনেহলে আমি পলম কৰি নাথাকি ভিডিঅ'টো ফালে আগবাঢ়ো আমাৰ ইন্ট্ৰোটোৰ সৈতে তো গাইস প্ৰথমতে আপোনালোকৰ লাইটৰুম এপ্লিকেশনটো ওপেন কৰি ল'ব ওপেন কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে এখন পেজ খোল খাই যাব পেজখন খোল খোৱাৰ পিছত আপোনালোকে অল ফটোত ক্লিক কৰিব অল ফটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফটোটো সিলেক্ট কৰিব যিটো ফটোত আপোনালোকে এডিট কৰিব ফটোটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব এনেদৰে অহাৰ পিছত আপোনালোকে প্ৰথমতে যাব লাগিব এটা লাইট নামৰ এটা ইফেক্ট আছে এটো দেখিছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত প্ৰথমতে আহিব এক্সপোজাৰ তো গাইস এক্সপোজাৰটো আপোনালোকে ইয়াতে প্লাস ফলে টানিব বঢ়াব লাগিব আপোনালোকে 38 কৰিব লাগিব 0.38 তো গাইস 0.38 কৰাৰ পাছত আপোনালোকে তাৰ তলতে দেখিব কন্ট্ৰাষ্ট লিখা আছে কন্ট্ৰাষ্টটো আপোনালোকে 7 বা 9 কৰি দিব বা 8 কৰি দিব আপোনালোকে তাৰ পিছতে দেখিব হাইলাইট লিখা আছে হাইলাইটটো আপোনালোকে -3 নাইবা -4 কৰি ল'ব সো গাইস এটা 3 বা 4 কৰি লোৱাৰ পিছত আপোনালোকে তলত দেখিব আৰু এটা ইফেক্ট আছে শ্যাডোটো আপোনালোকে কৰিব লাগিব 18 নাইবা 19 কৰি ল'ব আপোনালোকে 18 বা 19 কৰি লোৱাৰ পিছত আপোনাৰ তাৰ তলত দেখিব হোৱাইট লিখা আছে হোৱাইটটো আপোনালোকে +1 কৰি ল'ব +1 কৰাৰ পাছত আপোনালোকে তাৰ তলতে আৰু এটা দেখিব ব্লেক লিখা আছে তে ব্লেকত আপোনালোকে -15 নাইবা -16 কিবা এটা কৰি ল'ব -16 বা 15 কৰাৰ পাছত আপোনালোকে পুনৰ যাব লাগিব কালাৰ নামৰ এটা অপচন আছে এটা কালাৰৰ নামৰ এটো দেখিছে আপোনালোকে দেখিবলৈ পাব তাতে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব প্ৰথমতে আপোনালোকে দেখিবলৈ পাব টেম্প লিখা আছে টেম্পাৰেচাৰ লিখা আছে টেম্পাৰেচাৰটো আপোনালোকে -4 কৰি ল'ব -4 কৰাৰ পিছত তাৰ তলতে পুনৰ দেখিব আপোনালোকে টিন্ট লিখা আছে টিন্টটো আপোনালোকে +3 কৰি ল'ব 3 কৰাৰ পিছত তাৰ তলতে দেখিব ভাইব্ৰেন্স লিখা আছে ভাইব্ৰেন্সটো আপোনালোকে +16 নাইবা 17 কৰি ল'ব তাৰ তলতে পুনৰ দেখিব স্যাচুৰেশন লিখা আছে স্যাচুৰেশনটো আপোনালোকে +2 কৰি ল'ব +2 কৰি ল'ব +2 কৰি লোৱাৰ পিছত আপোনালোকে পুনৰ যাব লাগিব এটা মিক্স লিখা আছে দেখিছে এটা মিক্স লিখা আছে সো গাইস মিক্সত এটা ট্যাপ কৰি দিব ট্যাপ কৰাৰ পিছত প্ৰথমতে আপোনালোকে ৰেড কালাৰ এটা অপচন পাব ৰেড কালাৰটো দেখিছে ৰেড কালাৰটো আপোনালোকে হিউ লিখা আছে দেখিছে হিউটো আপোনালোকে -15 কৰি ল'ব -15 কৰাৰ পিছত তাৰ তলতে দেখিব স্যাচুৰেশন লিখা আছে স্যাচুৰেশনটো আপোনালোকে +10 কৰি ল'ব +10 কৰাৰ পিছত তলত দেখিব লুমিনেন্সটো 0 হৈ থাকিব লাগিব 2 নম্বৰতে আপোনালোকে যাব লাগিব অৰেঞ্জ কালাৰ যাব লাগিব অৰেঞ্জ কালাৰত যাব অৰেঞ্জ কালাৰত যোৱাৰ পিছত হিউটো আপোনালোকে 0 হৈ থাকিবলৈ দিব স্যাচুৰেশন দেখিছে আপোনালোকে তলত স্যাচুৰেশনটো আপোনালোকে +23 কৰি ল'ব 23 কৰাৰ পিছত তাৰ তলতে দেখিব লুমিনেন্স লিখা আছে লুমিনেন্সত যাব লুমিনেন্সত যোৱাৰ পিছত আপোনালোকে +19 কৰি ল'ব এটা 19 কৰাৰ পিছত আপোনালোকে তাৰ সাইডত দেখিছে ইয়েলো কালাৰৰ এটা অপচন ইয়েলো কালাৰ অপচনত ট্যাপ কৰিব তাতে ট্যাপ কৰাৰ পিছত আপোনালোকে হিউটো কৰি ল'ব লাগিব 62 বা 64 কৰি ল'লেও হৈ যাব আপোনালোকে তাৰ তলত পুনৰ দেখিব স্যাচুৰেশন লিখা আছে স্যাচুৰেশনত গৈ আপোনালোকে সম্পূৰ্ণ 100 কৰি দিব +100 কৰাৰ পিছত আপোনালোকে তলত লুমিনেন্স দেখিছে লুমিনেন্সটো +19 নাইবা 20 কৰি ল'ব কৰাৰ পিছত আপোনালোকে পুনৰ যাব লাগিব গ্ৰীন দেখিছে এটা গ্ৰীন অপচন আছে গ্ৰীনত যাব লাগিব গ্ৰীনত যোৱাৰ পিছত আপোনালোকে হিউটো কৰি ল'ব লাগিব +27
27 নাইবা 28 কৰি ল'ব। তাৰপিছতে আপোনালোকে চেটুৰেশ্যন দেখিছে তলত, চেটুৰেশ্যনটো সম্পূৰ্ণ ফুল কৰি দিব, 99 নাইবা 100 কৰি দিব। 100 কৰাৰ পিছত আপোনালোকে লুমিনছ দেখিব তলতে, লুমিনছটো আপোনালোকে -15 নাইবা 16 কৰি ল'ব। তাৰপিছতে আপোনালোকে এতিয়া ডাউন কৰি দিব, হৈ গৈছে আপোনালোকৰ এইটো অপশ্যন বৰ্তমান। তাৰ পাছতে আপোনালোকে তললৈ অলপ স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকৰ আৰু এটা অপশ্যন পাব ইফেক্ট নামৰ অপশ্যনটোত ক্লিক কৰিব। এটা দেখিছে আপোনালোকে এইটো ইফেক্ট নামৰ অপশ্যন হয়, এইটো ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত প্ৰথমতে আপোনালোকে ক্লিয়াৰ দি দেখিছে, ক্লিয়াৰ দিটো আপোনালোকে প্লাছ কৰিব লাগিব, +12 নাইবা 13 কৰি ল'ব। তাৰপাছতে তলত দেখিব লাগিব ভিগনেট নামৰ এটা অপশ্যন দেখিব, ভিগনেটটো আপোনালোকে -45 কৰি ল'ব লাগিব, -45 কৰি ল'ব। তাৰ তলতে দেখিব এটা মিডল পইণ্ট লিখা আছে, মিডল পইণ্টটো আপোনালোকৰ 50 থাকিব, 50 আপোনালোকে 60 কৰি ল'ব। 60 কৰাৰ পিছতে ইয়াতে তাৰ তলতে আৰু এটা অপশ্যন পাব, সেইটো আপোনালোকৰ 50 থাকিব, 57 কৰি ল'ব, 57 বা 58 কৰি ল'ব। কৰি লোৱাৰ পিছত ৰাউণ্ড নেক্সট দেখিছে তাতে আপোনালোকে +6 নাইবা 7 কৰি ল'ব। এতিয়া কৰাৰ পিছত পুনৰ আপোনালোকে যাব লাগিব ডিটেইলছ নামৰ এটা অপশ্যন আছে, ইয়াতে ডিটেইলছত যাব লাগিব। ডিটেইলছত ইয়াতে দেখিছে চিনটো, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত প্ৰথম আপুনি পাব শ্বাৰ্পেনিং দেখিব। ইয়াতে শ্বাৰ্পেনিংটো আপোনালোকে +16 কৰি ল'ব লাগিব, +16 বা 17 কৰি ল'ব। তাৰপিছতে আপোনালোকে দেখিব তলত নইজ ৰিডাকশ্যন দেখিব, নইজ ৰিডাকশ্যনটো আপোনালোকে কৰি ল'ব লাগিব +14 নাইবা 15 কৰি ৰাখি দিব। তাৰপিছতে তললৈ স্ক্ৰল ডাউন কৰিব, আৰু স্ক্ৰল ডাউন কৰাৰ পিছত দেখিব এটা কালাৰ নইজ ৰিডাকশ্যন। চ' গাইছ তাত আপোনালোকে কৰি ল'ব লাগিব কালাৰ নইজ ৰিডাকশ্যনত আপোনালোকে কৰিব লাগিব 15 নাইবা 16 কৰি ল'ব। তাৰ তলত ডিটেইলছ দেখিব, ডিটেইলছটো আপোনালোকে 50 হৈ থাকিবলৈ দিব। তাৰ তলত দেখিব স্মুথনেছ, তাত কৰি দিব আপোনালোকে +34, 50 থাকিব আপোনালোকে অলপ কমাই দিব, 34 নাইবা 35 কৰি দিব। চ' গাইছ ইমানখিনি কৰাৰ পিছত আপোনালোকে আৰু এটা অপশ্যন দেখিব ইয়াৰ তলতে, এইটো দেখিছে আপোনালোকে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এই দুটা এনেবল কৰি দিব এনেদৰে। চ' গাইছ এনেবল কৰাৰ পিছত আপোনাৰ ফটোটো সম্পূৰ্ণ এডিটিং। চ' গাইছ যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, আৰু কমেণ্টছ কৰি জনাব আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা পালে, আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুসকলৰ লগত। আৰু আপুনিও যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা ঘণ্টাটোও দবাই দিব, যাতে মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি পাই থাকে। তোমাৰো আজৰি খুজিব নোৱাৰো আগৰ কথাবোৰ ভাবি